নমস্কাৰ বন্ধু, আশা কৰিছোঁ আপোনালোকৰ সকলোৰে ভাল। এতিয়া আপোনালোকে থাম্বনেইল চাই গম পালে আজি মোৰ টপিকটো কি। এতিয়া আপোনাৰে হওক বা মোৰেই হওক বা আন কাৰোবাৰে হওক, এতিয়া মাজে মাজে মোবাইলটো বহুত গৰম হৈ যাব ধৰে। এতিয়া মোবাইলটো কিয় গৰম হয় আৰু মোবাইলৰ মেক্সিমাম টেম্পাৰেচাৰটো কিমানৰ থাকিব লাগে, গোটেইখিনি কথা এই ভিডিঅ'টোত ক'ম। শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। এতিয়া প্ৰথম কাৰণটো হৈছে মোবাইলৰ প্ৰচেচাৰ। এতিয়া মোবাইলৰ প্ৰচেচাৰটো ছেমি কণ্ডাক্টৰে বনোৱা হয়। তাত সৰু সৰু ইলেক্ট্ৰনবোৰ থাকে। যেতিয়া এটা মোবাইলৰ প্ৰচেচাৰ কাম কৰে, তেতিয়া তাৰ ইলেক্ট্ৰনবোৰ গতি কৰিব ধৰে। কিছুমান সিফালে গ'ল, কিছুমান সিফালে গ'ল। এতিয়া ইলেক্ট্ৰনবোৰ যেতিয়া গতি কৰি থাকে, তেতিয়া সেই ইলেক্ট্ৰনবোৰে ইটোৰ লগত সিটো খুন্দা খায়। তেতিয়া তাত হিট জেনেৰেট হ'ব ধৰে। তাৰ ফলত তাৰ মোবাইলৰ প্ৰচেচাৰটো গৰম হৈ যায়। এতিয়া আপোনালোকে উদাহৰণস্বৰূপে ধৰি লওক, আপোনালোকে এখন দা বা কটাৰী এটা শিলৰ ওপৰত ধাৰ দি আছে। এতিয়া ধাৰ দিবলৈ কি কৰিব লাগিব, সেই শিলটোৰ ওপৰত কটাৰী বা দাখন ঘঁহিব লাগিব। এতিয়া আপুনি ঘঁহি আছে, সেই এটা সময়ত গৈ সেই দাখন বা কটাৰীখন গৰম হ'ব নাই। ঠিক তেনেদৰে এটা মোবাইলৰ প্ৰচেচাৰো গৰম হয়। এতিয়া আপোনালোকে এটা কথা মন কৰিছে চাগে যে দিনক দিনে মোবাইলবোৰ একেবাৰে পাতল হৈ গৈছে। তাৰ ফলত কি হয়, মোবাইলৰ প্ৰচেচাৰটো মোবাইলৰ বডিত লাগি যায়। তেতিয়া মোবাইলৰ প্ৰচেচাৰটো গৰম হোৱাৰ লগে লগে সেই গৰম তাপবোৰ মোবাইলৰ বডিটোত বিয়পি পৰে। তেতিয়া আমি গৰম অনুভৱ কৰোঁ। এতিয়া আপোনালোকে চাওক, মই মোবাইল পাতল হোৱা কাৰণটো কিয় ক'লোঁ। এতিয়া আপোনালোকে মানি লওক, এইটো মোবাইলটো প্ৰচেচাৰটো ইয়াতে লাগি আছে, মানে যোনখন বৰ্ড, সেই বৰ্ডখনৰ প্ৰচেচাৰটো লাগি আছে। এতিয়া এইটো হৈছে মোবাইলৰ বডিটো ইমানত আছে। তেতিয়া যদি প্ৰচেচাৰটো গৰম হোৱাৰ লগে লগে এই গৰম ভাৱবোৰ বডিটোলৈ সোনকালে বিয়পি পৰিব নাই? নিশ্চয় পৰিব। সেইকাৰণে মোবাইলটো সোনকালে গৰম হৈ যায়। এতিয়া চাওক, এতিয়া মানি লওক এইটো প্ৰচেচাৰৰ বৰ্ডখন, এতিয়া সেইটো হৈছে বডিটো। মাজতো বহুত গেপ আছে। এতিয়া বহুত গেপ থাকি গ'ল। এতিয়া এই মোবাইলৰ প্ৰচেচাৰৰ গৰমটো এই বডিলৈকে পাবলৈ বহুত টাইম লাগিব। তেতিয়া মোবাইলটো সোনকালে গৰম হৈ নাযায়। এতিয়া যদি লাগি থাকে মোবাইলৰ বডিৰে, যদি প্ৰচেচাৰটো লাগি থাকে, তেতিয়া সোনকালে গৰম হ'ব নাই? নিশ্চয় হ'ব। ঠিক তেনেদৰে তেতিয়াও মোবাইলটো সোনকালে গৰম হৈ যায়। এতিয়া 2 নম্বৰ কাৰণটো হৈছে অভাৰলোড। এতিয়া আপুনি যদি নৰ্মেলকৈ কল বা মেছেজ কৰি থাকে, তেতিয়া আপোনাৰ মোবাইলটো সোনকালে গৰম হৈ নাযায়। এতিয়া আপুনি মানি লওক আপুনি গেম খেলি আছে আৰু তাৰ উপৰিও 4K ভিডিঅ' ডাউনলোড কৰি আছে আৰু কল কৰি আছে। তেতিয়া আপোনাৰ মোবাইলটো কি হ'ব, তাৰ প্ৰচেচাৰটোৱে আৰু স্পীড কাম কৰিব লাগিব। আৰু স্পীড কাম কৰাৰ লগে লগেতো ইলেক্ট্ৰনবোৰ আৰু স্পীড দৌৰিব। দৌৰাৰ লগে লগে ইটোৰ ওপৰত খুন্দা খোৱাৰ লগে সোনকালে প্ৰচেচাৰটো গৰম হৈ যাব। এতিয়া আপোনালোকে ধৰি লওক, এতিয়া আপুনি ইয়াত একে জেগাত থিয় হৈ আছে। এতিয়া আপোনাৰ একো হোৱা নাই। যদি আপুনি স্পীড দৌৰি দিয়ে, তেতিয়া আপোনাৰ ভাগৰ লাগিব নাই? ঠিক তেনেদৰে মোবাইলৰ প্ৰচেচাৰটো গৰম হৈ যায়। এতিয়া 3 নম্বৰ কাৰণটো হৈছে এম্বিয়েণ্ট টেম্পাৰেচাৰ। এতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰ মানে কি? এম্বিয়েণ্ট টেম্পাৰেচাৰ মানে হৈছে প্ৰকৃতিৰ গৰমটো। মানে আমি নকওঁ জানো, আজিৰ দিনটোত 35 ডিগ্ৰী চেলচিয়াছ গৰম হৈছে, আজিৰ দিনটোত 40 ডিগ্ৰী চেলচিয়াছ গৰম হৈছে। সেইটো হৈছে এম্বিয়েণ্ট টেম্পাৰেচাৰ। এতিয়া এম্বিয়েণ্ট টেম্পাৰেচাৰৰ ফলত কিদৰে মোবাইলটো গৰম হয়। এতিয়া অলৰেডি যদি বাহিৰত যদি গৰম 40 ডিগ্ৰী চেলচিয়াছ হৈ আছে আৰু আমি মোবাইলটো ইউজ কৰাৰ লগে লগে প্ৰচেচাৰটোও গৰম হৈ যায়, তাৰ ফলত লগে লগে মোবাইলটো আৰু সোনকালে গৰম হৈ যায়। এতিয়া 4 নম্বৰ কাৰণটো হৈছে প্ৰ' ছিগনেল। এতিয়া আপুনি ধৰি লওক, আপুনি এনেকুৱা এখন গাঁৱত আছে বা এনেকুৱা এডোখৰ ঠাইত আছে য'ত টাৱাৰ ভালকৈ নাপায়, ছিগনেলটো ভালকৈ নাপায়। তেতিয়া আপোনাৰ মোবাইলটোৱে কি কৰিব, টাৱাৰ টানিবৰ কাৰণে বেছি শক্তি প্ৰয়োগ কৰিব। এতিয়া বেছি শক্তি প্ৰয়োগ কৰাৰ লগে লগে মানে প্ৰচেচাৰটো বেছি স্পীড কাম কৰিব লাগিব নাই? তাৰ ফলতো মোবাইলটো সোনকালে গৰম হৈ যায়। এতিয়া মইতো আপোনালোকক ক'লোৱে 35 ডিগ্ৰী বা 36 ডিগ্ৰী হ'লে মানে আপোনাৰ মোবাইলটো নৰ্মেল টেম্পাৰেচাৰ, সেইটো একো নহয়। এতিয়া বেছি হিট হ'লে কি হ'ব? এতিয়া বেছি হিট হোৱাৰ লগে লগে যদি আপুনি মোবাইলটো ইউজ কৰি আছে, তেতিয়া মোবাইলটো ইউজ কৰি থকা সময়ত মোবাইলটো শ্ল' হৈ যাব। যদি গেম খেলি আছে, গেমটো শ্ল' হৈ যাব, অলপ ডিষ্টাৰ্ব কৰিব ধৰিব। পাছত কি হ'ব, পাছত গৈ মানে সেই নিয়মটো আগৰ পৰাই ফিক্স কৰাই থাকে। যদি মোবাইলটো বেছি গৰম হৈ গৈছে, তেনেহ'লে আপোনাৰ এটা মেছেজ আহিব মোবাইলটো বেছি হিটিং হৈ গৈছে বুলি, বা মোবাইলটো ছুইচ অফ হৈ যাব। যেতিয়া মোবাইলটো আকৌ ঠাণ্ডা হ'ব লাহেকৈ, তেতিয়া আকৌ ছুইচ অফ কৰি খুলি যাব। তেনেহ'লে আপোনালোকে গম পালে যে মোবাইলটো কিয় গৰম হৈ যায়। মই যিমান পাৰোঁ সিমান ক'ব চেষ্টা কৰিলোঁ, ভালদৰে বুজাব চেষ্টা কৰিলোঁ,
যদি বুজি পাইছে অলপ হ'লেও ভিডিঅ' চাই ভাল পাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ' লাইক কৰি দিব প্লিজ নহ'লে ডিছলাইক কৰিব মানে লাইক ডিছলাইক তাৰপৰা এটা কৰিব যদি ভাল লাগিছে লাইক কৰিব যদি বেয়া লাগিছে ডিছলাইক কৰি দিব আজিলৈ বাই বাই ইমানে